সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা প্ৰথম নমস্কাৰ। আৰু যিহেতু গম পাইছে আৰু বিহু যেতিয়া বিহুৰ মাজতে মানে বোলো ভাবিলোঁ এটা ভিডিঅ' এটা মানে বনাওঁ আৰু এই ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰোঁ। ভিডিঅ'টো চাব আৰু চাই ভাল পালে যাতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুনকৈ কোনোবাই আহি চাই তেতিয়া পলম নকৰি তেতিয়া ভিডিঅ'টো আজি আৰম্ভ। মইনা ঘৰ আছে আমি ওলাই গৈছিলোঁ অকণমান ফুৰিবলৈ গাড়ীখন লৈ। তাৰপৰা দেখিলোঁ যে মাংস অকণ আনিবলৈ যাওঁতে দেখিলোঁ হুঁচৰি দল দুটাই মানে হুঁচৰি মাৰি আছিলে, সৰু সৰু ল'ৰা ছোৱালী। আৰু তেখেতকো অকণমান চালোঁ আৰু চাই মেলি তাৰপিছত মাংস ল'লোঁ। তাৰপৰা মাংস লৈ মেলি ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ উভতি অহাৰ পিছত আমি এয়া ভাতকেইটা খালোঁ। আমাৰ বোপাইকণটো শুই গৈছিলে, শুই যোৱাৰ পৰা এতিয়া উঠিলে। আৰু ভিডিঅ'টো আজিলৈ বেছি দীঘলীয়া নকৰোঁ, ইমানেই সকলো বাই বাই।